नमस्कार बंधु बान्धवीসকল स्वागतम जनाइछु मोर अन्य एटी भिडिओলৈ। আজি দেখাবলৈ লৈছো আমাৰ ঘৰৰ ফুলনি বাগিচাখন। ইয়াতে বেছি ফুল নাই যদিও যিখিনি আছে সেইখিনিকে আপোনালোকক ভাবিলো দেখাই দিও। গতিকে ভিডিওটো শেষলৈকে চাব। এয়া হৈছে 9 বজাত ফুলা নাই যদিও ইয়াতে দেখাই দিছো আপোনালোকক। আৰু এবিধ কি ফুল হয় মই নাজানো। আৰু এয়াও হৈছে সেম একে। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আছে হালধীয়া একেলগে বহুত ফুলিছে দেখিবলৈ ধুনীয়া লাগিছে। আৰু এইটো ফুল চাওকচোন কিমান ধুনীয়া সঁচাকৈ বহুত বেছি ভাল লাগে। মই নামটো নাজানো। আৰু এয়া হৈছে পাতবাহাৰ আৰু এয়া হৈছে নাৰ্জী ফুল। এটা ফুলা নাই কিন্তু গছজোপা ডাঙৰ হৈছে। আৰু এয়া হৈছে ডেইজি। এয়া কলি মেলিছে ফুলিব আৰু এইবিধ হৈছে জেসমিন। আমি ইয়াক গুটিমালতী ফুল বুলি কওঁ। মই ফটো এড কৰি দিছো দেখিছেনে। আৰু এইজোপা কি ফুল হয় নাজানো কিন্তু ফুলটো বহুত ধুনীয়া। আৰু এইজোপা হৈছে আফ্ৰিকান ডেইজি। আৰু এইজোপা ফুলৰ এটা বৈশিষ্ট্য হৈছে ইয়াতে এজোপা গছতে বিভিন্ন ৰঙৰ ফুল ফুলে। আৰু এইবোৰ হৈছে পাতবাহাৰ আৰু এইটো হৈছে ডেইজি ফুল। বহুত ধুনীয়া লাগে ফুলটো। আৰু এইজোপা হৈছে গধূলি গোপাল। আৰু এইজোপা হৈছে হোৱাইট হিবিস্কাছ। মই ফটো এখন এড কৰি দিছো চাওকচোন কিমান ধুনীয়া লাগে ফুলটো কলি মেলিছে। আৰু এইজোপা হৈছে এজোপা লাকি বেম্বো। আৰু এইকেইবিলাক হৈছে 9টা বজাত ফুলা ফুল। ধুনীয়া লাগে ফুল কেইজোপা। আৰু এই যে বটলটো দেখিছে সেইজোপা হৈছে এজোপা হিবিস্কাছ হালধীয়া ৰঙৰ। আৰু এই ফুলটো দেখিছেনে মই নাম নাজানো কিন্তু বহুত ধুনীয়া। আৰু এইবিলাক হৈছে নাৰ্জী ফুল। আৰু এইজোপা হৈছে এজোপা গোলাপ ফুলৰে প্ৰজাতি হয়। আৰু এইবিলাক গোটেইবিলাক হৈছে ডেইজি নাৰ্জী ফুল। আমাৰ ঘৰত নাৰ্জী ফুল আৰু ডেইজি ফুলে বহুত আছে। এইজোপাও হৈছে এজোপা ডেইজি। ফুলটো সঁচাকৈ বহুত ধুনীয়া লাগে। আৰু ফুলৰ মাজতে চাওকচোন এজোপা জলকীয়া গছ ফুল মেলিছে লাগিব। আৰু এইজোপা হৈছে এজোপা ডেইজি। আৰু এইটো হৈছে পাতবাহাৰ। চাওকচোন কিমান ধুনীয়া লাগে পাতটো। ইয়াৰে ডাল ভাঙি ৰুই দিলেও হয়। আৰু এই কেইজোপাও হৈছে ডেইজি। আৰু এইজোপা হৈছে নাৰ্জী ফুল। আকৌ এজোপা ডেইজি। আৰু এই জোপা গছ পাতৰে হয় মই নামটো নাজানো। আৰু এইজোপা ফুলত হালধীয়া ফুল ফুলে। এইজোপা হৈছে আফ্ৰিকান ডেইজি। আৰু এয়া হৈছে নয়নতৰা। আমাৰ ঘৰত নয়নতৰা বহুত আছে। আৰু এইজোপা ফুলৰ নাম হৈছে বিষ্ণু ফুল। চাওকচোন কিমান ধুনীয়া ফুলটো। আৰু এই সকলোবোৰ হৈছে পাতবাহাৰ। চাওকচোন পাতটো কিমান ধুনীয়া। এইজোপা হৈছে ডেইজি। আৰু এইজোপা হৈছে এজোপা য়েলো কালাৰৰ হিবিস্কাছ। মই ফটো এড কৰি দিছো চাওকচোন ফুলটো কিমান ধুনীয়া। আৰু এইজোপা হৈছে পাতবাহাৰ। আৰু এইজোপা হৈছে ডেইজি। চাওকচোন ফুলৰ কলিটো কি ধুনীয়া। আৰু ফুলৰ মাজতে দেখা পালো আমাৰ বিলাহী গছজোপা। চাওকচোন কিমান ধুনীয়াকৈ বিলাহী লাগি আছে। আৰু এই সকলোবিলাক হৈছে নাৰ্জী ফুল। মাজে মাজে ডেইজি ফুলো আছে। মই ফটোখন এড কৰি দিছো চাওকচোন কেনে লাগিছে আপোনালোকৰ। বন্ধুসকল যদি মোৰ ভিডিওটো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিব। আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰি দিব। আৰু যদি মোৰ ভিডিওসমূহ ভাল লাগে তেনেহ'লে প্লিজ বন্ধুসকল শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওকচোন কিমান ধুনীয়াকৈ ফুলবিলাক হৈছে। আৰু সেইজোপা যে দেখিছেনে সেইজোপা হৈছে এজোপা জলকীয়া গছ। আৰু এয়া হৈছে ক্ৰিসেণ্টেমাম। মই ফটো এড কৰি দিছো চাওকচোন। আৰু ওচৰতে আছে এয়া পদিনা। আচলতে ফুলৰ মাজে মাজে খেতিও আছে। আৰু
হৈছে পাতবাহাৰ, এয়া নাৰ্জী ফুল, আৰু এইটো কি ফুল মই নাজানো, যদি জানে আপোনালোকে জনাবচোন কমেণ্ট কৰি। আৰু এয়াও হৈছে এজোপা ক্ৰিচেণ্টেমাম, এইটো ফুলটো এনেকুৱা মই ফটো এড কৰি দিছোঁ চাওকচোন। আৰু এইজোপা হৈছে এজোপা আফ্ৰিকান ডেইজি। কেনে লাগিছে বন্ধুসকল জনাবচোন। আৰু এয়া হৈছে নাৰ্জী ফুল। আচলতে এইজোপা ফুলত বহুত ফুল লাগিছিলে, কিন্তু এতিয়া ফটো নাই মোৰ তাত, সেয়ে দেখাব নোৱাৰিম। আৰু এইজোপা হৈছে এজোপা হালধীয়া ফুল, মই নামটো নাজানো, যদি জানে ক'বচোন। আৰু এইজোপা হৈছে এজোপা কচুৰ নিচিনা, আৰু সেয়া দুপৰ টেঙা, আৰু ইয়াতে আছে ছাইডতে অশোক, মই ফটো এড কৰি দিছোঁ চাওকচোন। আৰু সেয়া যে দেখিছে সেয়া হৈছে মানি প্লাণ্ট, আৰু এইফালেও এজোপা আছে, এইজোপা অকণমান ডাঙৰ হৈছে। আৰু ওচৰতে আছে ডেইজি, আৰু এইজোপা যে চাওকচোন, ইয়াৰে মই এটা অকণমানি ডাল আনি পুতি দিছিলোঁ, তাৰে ইমানখিনি হৈছে। 9টা বজাত ফুলে, কিন্তু বহুত সময় ধৰি ফুলি থাকে। আৰু হোৱাইট কালাৰটো যে চাওকচোন কিমান ধুনীয়া। আৰু এয়া হৈছে নাৰ্জী ফুল, নতুনকৈ ফুলিছে আৰু ডাঙৰ হ'ব। আৰু এয়া হৈছে ডেইজি, এয়া বিষ্ণু ফুল, বেছি ফুল নাই। আৰু এয়া পাতবাহাৰ। আৰু এইজোপা হৈছে এজোপা ৰঙা গোলাপ ফুল, ইয়াতে এটা ফুল ফুলিছিলে, মই ফটো এড কৰি দিছোঁ আপোনালোকক। এয়া পাহিবোৰ দেখিছেনে সৰি পৰি আছে। বেছি ফুল নাই, তথাপি যিখিনি আছে সেইখিনিকে দেখাই দিলোঁ। গতিকে বন্ধুসকল ভিডিঅ'টো কেনে লাগিছে জনাব, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।